স্বাগতম জনাইছোঁ আজি একা বেকা বাটেৰে চাহ বাগানটো আপোনাক দেখাই অসমৰ গৌৰৱ চাহ খেতি। কিন্তু বেয়া লাগে, উৎপাদন হয় অসমত, কিন্তু দাম নিৰ্ধাৰণ কৰে কলকাতাই, সেইটো কাৰণে বেয়া লাগে। চাওক তথাপিও গৌৰৱ যিহেতু চাহ বাগান, চাহ বাগানৰ মাজে মাজে আমি আজি একচুৱেলি ব্লগ বনাম বুলি যোৱা নাছিলোঁ, মানে আজি গা ধুব গৈছিলোঁ, হঠাৎ খাই দেখিলোঁ নীলা পানী বাইকেৰে ৰাস্তা ভাল। এতিয়া চাওক পৰিৱৰ্তনকাৰী চৰকাৰে বহুতখিনি কাম কৰিছে, বিজেপি চৰকাৰক ধন্যবাদ, এই সুযোগতে ধন্যবাদ দিছোঁ। প্ৰতিবাদ নকৰোঁ, আজি ভাল কাম কৰিছে, ভালক ভাল কমে, ভাল ৰাস্তা ভাল কৰিছে। চাওক ৰাস্তাবোৰ চাওক, যিহেতু পাহাৰৰ যিবোৰ ৰাস্তা বা চাহ বাগানৰ যিবোৰ ৰাস্তা সেইবোৰ বহুত ভাল কৰি আছে বিজেপি পৰিৱৰ্তন কমিটি, বিজেপি চৰকাৰে ভাল কৰিছে। সদায় প্ৰতিবাদ নকৰোঁ, ভালক ভাল কম, বেয়াক বেয়া বুলি কওঁ। বিজেপি ৰাস্তাবোৰ ক্ষতিকৰণ কৰিছে, আগত বহুত বেয়া ৰাস্তা আছে, এতিয়া ৰাস্তাবোৰ ভাল হৈছে, দেখা পাই আছে বহুত ব্লক চাহ বাগান, এয়া অসমৰ গৌৰৱ। কিন্তু আকৌ কৈছোঁ অলপ বেয়া লাগে, উৎপাদন হয় অসমত, কিন্তু দাম নিৰ্ধাৰণ কৰে কলকাতাই, পশ্চিম বংগই দাম নিৰ্ধাৰণ কৰে অসমৰ উৎপাদন হয় অসমতে দাম নিৰ্ধাৰণ কৰিব লাগে, অসমৰ গতিকে ভিতৰত আমিও স্থানীয় দিব ইয়াৰ যিহেতু ইয়াৰ লগতে ক'লে ফটো এটা লওঁ ইয়াত, গতিকে যিহেতু আমি ফটো বলিয়া, এইটো নহয় মানে ফটো বলিয়া বুলি ঠিক নহয়, নিজকে ভাল পাওঁ, কি ক'ম যাব নোৱাৰোঁ, চাইলি ৰাখি ভাল পাওঁ। মানুহৰ জীৱন যিহেতু ছুটি, আজি আছে কালি নাই, টেষ্ট কৰি নিজকে ভাল পাওঁ। নট প্ৰফেচনেলৰ বাবে নহয়, চলে গেল সর্দার হামকে বলে, বাবু হামকের ডাকে